মানুহে আপোনাক লৈ বা আপুনি কৰা কামৰ বাবে আপোনাক সমালোচনা কৰে নেকি? যদি আপুনি কিবা এটা ভাল কাম কৰিব ওলাইছে আৰু মানুহে আপোনাক সমালোচনা কৰি আছে আপুনি কৰিব বিচৰা ভাল কামটোৰ বাবে, তেতিয়াহ'লে বেলেগৰ কথা বাদ দিয়ক। কাৰণ এই পৃথিৱীত যিমান ভাল কাম হৈছে তাৰে বেছিভাগ কামেই মানুহে সমালোচনা কৰাৰ পিছতেই হৈছে। যদি আপুনি জানে যে আপুনি কৰিব ওলোৱা কামটো শুদ্ধ বা নিখুঁত হয়, তেতিয়াহ'লে নিশ্চিত মনেৰে সেই কামটো আপুনি কৰক। ভাল কামৰ বাবে কৰা মানুহৰ সমালোচনাবোৰ বাদ দিয়ক। কাৰণ আমাৰ সমাজৰ কিছু লোকে স্বয়ং ভগৱানৰ ফটো দিলেও ডিছলাইক কৰে, আৰু তেনেস্থলত আপোনাৰতো বাদেই দিয়ক। সেয়ে নিশ্চিত মনেৰে আপুনি কৰিব ওলোৱা কামটো অন্তৰৰ পৰা কৰক। দেখিব নিশ্চয় এদিন হ'লেও আপোনাক মানুহে প্ৰশংসা কৰিব। ধন্যবাদ।